নমস্কাৰ, মোৰ নাম ৰীতা সূত্ৰধৰ। মই ওদালগুৰি ব্লকৰ ৰামকৃষ্ণ গোটৰ এজন মেম্বাৰ হয়। মোৰ ব্লকৰ পৰা CEF লোনৰ সহায় পাইছিলোঁ 1 লাখ টকা 2021 চনত। মই সেইটো টকাৰে বহুতখিনি উন্নত কৰিছোঁ দোকানখনত, আৰু সেইটো মোৰ ৰিপেমেণ্টটো হৈ গ'ল। বহুত সহায় পাইছোঁ। লগত মোৰ হাজবেণ্ডো মোক সহায় কৰে, 2জন ষ্টাফ আছে। সিহঁতৰ পৰিয়ালকো মই এইটো দোকানেৰে চলাই আছোঁ। বহুতখিনি সহায় কৰি আছে মোক ব্লকৰ পৰা, আৰু বেংকৰ পৰাও মই লোন পাইছোঁ। লোন লৈ মই এইখিনি দোকানখন আগবঢ়াইছোঁ। ভৱিষ্যতেও যাতে ব্লকৰ পৰা আৰু সহায় পাওঁ আৰু উন্নতি কৰিব পাৰোঁ দোকানখনত, সেইটো মই আশা কৰোঁ। দোকানখনত মোৰ মাহে প্ৰায় 50,000 টকা আহে। সেইখিনিৰে মই দোকানখনৰ কাৰেণ্টৰ বিল, ভাড়া আৰু ষ্টাফবিলাকৰ সংসাৰখনো চলাই আছোঁ। লগতে মোৰো পৰিয়ালটো চলি আছে। ব্লকৰ পৰা মই এইখিনি বহুত সাহাৰ্য পাইছোঁ। নমস্কাৰ, মোৰ নাম প্ৰেমলতা গগৈ। মই 2 নং জুজলিপুখুৰী গাঁৱৰ এগৰাকী মহিলা। মোৰ গোটটোৰ নাম হৈছে ৰদালি আত্মসহায়ক গোট। গোটটোৰ 2012 চনতে খোলা। মই তেতিয়াৰ পৰাই জড়িত হৈ আছোঁ। মই এই গোটটোত থাকি প্ৰথম ল'লোঁ মই 10,000 টকা এটা গাহৰি পোৱালি আনিলোঁ। 10,000 টকা পোৱালি আনি অলপমান পোৱালি দিলে। পোৱালি দিয়াৰ পিছত মই আকৌ ল'লোঁ পোৱালি 10,000 টকা এটা। 10,000 টকাটো লৈ পিনি মই আকৌ পোৱালিয়ে আনি মই বহলালোঁ। লাষ্টত মই আকৌ বেংকৰ পৰা ল'লোঁ। বেংকৰ পৰা লৈ পিনি গাহৰি ফাৰ্মখন বনালোঁ। হাঁহ, কুকুৰা, ছাগলীবিলাকো ল'লোঁ। লৈ মোৰ বছৰেকত 2-1.5 লাখ টকা ইনকম কৰি মই ঘৰখন চলাই আছোঁ। মোক ইমানখিনি সহায় কৰাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ দিছোঁ।